Welcome back to my channel Mr. Akhtar আৰু আজি হৈছে 2022 শেষৰটো দিন 31 ডিসেম্বৰ তো আজি আমি খানা খাম আৰু এতিয়া যাম আমি বজাৰ কৰিব তো বলক আমি বজাৰ কৰো আৰু মই ভাবিলো আজি যেহেতু ফ্যামিলি খানা খাম আমি তো আপোনালোকক দেখাও ফ্যামিলি খানা তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো আৰু আমি আহি গলো বজাৰ আমাৰ ইয়াতে সাপ্তাহিক বজাৰ হয় শনিবাৰে তো আমি ইয়াৰ পৰা আজি মানে খানাৰ বজাৰ কৰিম তো বলক চাও আৰু ফাৰ্স্ট ললো পিয়াজ তাৰ পিছত লম আমি আলু আৰু আলুৰ পিছত আমি আৰু পাচলি বজাৰ কৰিম তো আপোনালোকে ভিডিওটো চাই থাকক কন্টিনিউ কৰি বেঙেনা দি আছে আমাৰ খানাৰ কাৰণে বেঙেনা দি আছে আজি বেঙেনা আৰু আহি গলো মেইন মালটো ল'বলৈ আৰু ইয়াতে আমি ফাৰ্মৰ পৰা ব্ৰইলাৰ ল'লো আৰু এইফালে ঘৰত পুৰা একদম ৰেডি মানে পুৰা খানাৰ কাৰণে পুৰা ৰেডি কৰি আছে তো চাওক আপোনালোকে আৰু বলক আৰু কি কৰোঁ দেখাই থাকিম আৰু এতিয়া চাহ খাই লওঁ প্ৰথমতে চাহ বনাই আছে পুৰা একদম স্পেচিয়েল চাহ আৰু চাহ খাই লওঁ ৰেকৰ্ডিং হৈ আছে দেই কিন্তু মানুহটোহে দেখা তেনেকুৱা দেই মোক কিন্তু খাদ্য একদম আৰু যিটো নহলে মানে খানা নহয় তো ডিজেল লগাই ললো আমি ডিজেল লগাই আৰু এফালে পুৰা পোৱালিবিলাকে পুৰা উৎপাত কৰি আছে আৰু বলক আৰু চাই থাকক এফালে পুৰা একদম মাংস মেৰিনেট হৈ আছে আৰু মাংসটো আমি কি ষ্টাইলত খাওঁ আজি আপোনালোকক দেখুৱাম আৰু মেৰিনেট কৰা মাংস আহি গ'ল ফাইনেলি ইয়াত চাওক একদম পুৰা পুৰি আছে মাংস এইফালে পুৰা মাংস পুৰা হৈ আছে উফ জুই আৰু ওপৰত মাংস ৱা অলপ পিছত মানে দেখা পাব কেনেকুৱা হয় আৰু প্ৰায় হৈছে আৰু এয়া চাওক অলপ বাকী আছে আৰু এয়া অলপ পিছতে মানে পুৰা পেৰণ দিব লাগিব পেৰণ তো চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব উফ কি ডান্স চাওক না কি ডান্স আৰু অলপ পিছত আমিও ডান্স কৰিম তো চাই থাকক আপোনালোকে আৰু এইফালে ৰান্ধনিও মানে গান শুনি মানে ৰান্ধনিও ৰ'ব পৰা নাই পুৰা ৰান্ধি পুৰা ডান্স কৰি আছে আৰু এফালে পুৰা মানে জিভাৰ পানী পৰি আছে আৰু ইফালে মাংস মানে নহয় আজি এইফালে পুৰা একদম বাটাৰ দি আছে আৰু মাংস হৈ আছে প্ৰায় 80% হৈছে আৰু মানে খাবলৈ হৈছে আৰু ইফালে চাওঁ এইফালে কি কৰি আছে এইফালে পুৰা চালাড আৰু পিঁয়াজ চালাড কাটি পুৰা ৰেডি মাংসৰ লগত পুৰা খাবলৈ ৰেডি আৰু তো বলক খাই যদি আহি যাওক আপোনালোকে আৰু ফাইনেলি ইয়াত চিকেন পুৰা হৈ গ'ল পুৰা একদম চাওক টেষ্ট কেনেকুৱা লাগে আমি অলপ পিছত জনাম এয়া পুৰা ৰেডি হৈছে আৰু এয়া একদম চালাড পুৰা ৰেডি চালাড আৰু চিকেনৰ লগত চালাড খোৱা মজাই বেলেগ আৰু মই টেষ্ট কৰি চাওঁ এক পিচ উফ বাপ কি টেষ্ট ঠাণ্ডা দিন তাতে চিকেন পুৰা আৰু উইথ চালাড মানে একদম বহুত মজা টেষ্ট তো এয়া চাওক পুৰা মানে দি আছে এফালৰ পৰা নাইকিয়া হৈ গৈ আছে পুৰা চাওক সবে কেনেকুৱা খাবলৈ মানে পুৰা চাওক না
অকণমান মানে ময়ো নাচি দিলোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব একদম পূৰা মাংস লৰাই অলপ মানে নাচি দিলোঁ আৰু গাটো নৰয় ন গান শুনি থাকিলে আৰু তাতে খানাৰ ছিজন নতুন বছৰ আৰু নতুন বছৰ বুলি মানে আমাৰ দাদা এজনে একদম কেক এটা লৈ আহিছে একদম খুচিত নতুন বছৰ 2023ৰ খুচিত মানে একদম পূৰা কেক আনি কাটি চাওক একদম পূৰা মজা হেপী নিউ ইয়েৰ সকলোকে হেপী নিউ ইয়েৰ নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা থাকিল আৰু এইফালে কেক কাটি কুটি মানে খাই বৈ লওঁ তাৰপিছত আহক যদি খাই জল্দি আহক জল্দি খুদা ভাত দিছে কাম শেষ আৰু তৰকাৰী শেষ দেই তৰকাৰী শেষ খুদা ভাত খোৱা তোমালোকে দেই তৰকাৰী শেষ ষ্টাৰ্ট কৰিছোঁ আৰু ফাইনেলি 12টা বাজি গ'ল আৰু খাবলৈ ষ্টাৰ্ট কৰিছে সকলোৱে আমিও খাইছোঁ একেলগে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা পালে ছাবস্ক্ৰাইব কৰিব যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু তো সকলোকে শেষত ধন্যবাদ আৰু হেপী নিউ ইয়েৰ লাষ্টত সকলোকে হেপী নিউ ইয়েৰ পুৰণাই হ'ব আৰু বছৰটো আৰু কেইদিনমান পিছত হেপী নিউ ইয়েৰ আকৌ এবাৰ তেনেহ'লে অহা বছৰৰ বাবে বিদায় মাগিছোঁ